এই সপ্তাহৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধুসকল। আৰু এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজত PMAY হিতাধিকাৰীলৈ আহিল ভাল খবৰ। হিমন্ত চৰকাৰৰ বিশদ ঘোষণা। পুনৰ 17 ছেপ্টেম্বৰত 1 লাখ দৰিদ্ৰ লোকলৈ দিয়া হ'ব চৰকাৰী গড়। আৰু এই গড়সমূহ কোনসকল লোকে লাভ কৰিব আজিৰ ভিডিঅ'টোত নিশ্চয় জনাই দিম। কিছুদিন পূৰ্বে যোৰহাটত 5 লাখ লোকলৈ চৰকাৰে আগবঢ়াইছিল PMAY গড়। প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব 1,50,000 টকা। প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব 1,50,000 টকা। পুনৰ 17 ছেপ্টেম্বৰত 1 লাখ দৰিদ্ৰ লোকক দিয়া হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনাই এই চৰকাৰী গড় আগবঢ়োৱা হ'ব। পুনৰ 17 ছেপ্টেম্বৰত 1 লাখ দৰিদ্ৰ লোকলৈ দিয়া হ'ব চৰকাৰী গড়। সকলো লোকে গড় লাভ কৰিব আজিৰ ভিডিঅ'টোত নিশ্চয় জনাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। বন্ধুসকল 17 ছেপ্টেম্বৰত চেংচন হোৱা গড়সমূহৰ তালিকা আপুনি কোনটো ৱেবছাইটত গৈ চাব পাৰিব আজিৰ ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। প্ৰথমতে আপুনি এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এইটো ৱেবছাইটত আহিব। অহাৰ পাছত ইয়াতে আপুনি চাব পাৰে দিয়া হৈছে কেইটা অপশ্যন। ইয়াত আপুনি ৰিপৰ্ট অপশ্যনত ক্লিক কৰিব। ৰিপৰ্ট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এটা কেপচাৰ ফল আহিব। ইয়াতে আপুনি কেপচাৰ ফলটো বহুৱাই ল'ব। কেপচাৰ ফলটো বহুৱাৰ পাছত তলত দিয়া ভেৰিফাই কোডত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব। ইয়াতে আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ আহিব। ইয়াতে আপুনি চাব পাৰে দিয়া হৈছে ফাইনেন্সিয়েল ইয়াৰ। ইয়াতে 2022 এণ্ড 2023 চিলেক্ট কৰা আছে। কাষত আপুনি ষ্টেট অপশ্যনত ক্লিক কৰি আপোনাৰ ষ্টেটখন চিলেক্ট কৰি ল'ব। বন্ধুসকল ষ্টেটখন চিলেক্ট কৰাৰ পাছত ইয়াতে আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে আপুনি R29ৰ 3 নম্বৰ অপশ্যনটো চাব পাৰে দিয়া হৈছে PMAY জি হাউচ ষ্টেটাছ। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব বন্ধুসকল। ইয়াতে আপোনাৰ ষ্টেটত সকলো ডিষ্ট্ৰিক্টৰ নাম দিয়া হৈছে। ইয়াৰ পৰা আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নামৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব। ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টত কেইটা ব্লক আছে সকলো নাম শ্ব' কৰিব। আপুনি চিম্পলি ব্লকৰ নেমৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত চাওক আপোনাৰ ব্লকত কেইটা পঞ্চায়ত আছে সকলো নাম শ্ব' কৰিব। বন্ধুসকল এই লিষ্টখন যোৱা 14 তাৰিখ আপডেট হৈছে আৰু আপোনালোকে এইটো প্ৰচেছত 17 তাৰিখ আপোনাৰ লিষ্টখন চাব পাৰিব। বন্ধুসকল 17 ছেপ্টেম্বৰৰ পাছত আপুনি এইটো প্ৰচেছত আপোনাৰ এৰিয়াৰ পঞ্চায়তত কেইটা গড় চেংচন হৈছে চাব পাৰে। তাৰ পাছত আপুনি নামখিনি চাবলৈ হ'লে আপুনি আপোনাৰ পঞ্চায়তত গৈ আপোনাৰ নামটো আহিছেনে, যদি আহে তেন্তে আপুনি আপোনাৰ পঞ্চায়তত আপোনাৰ একাউণ্ট বহি লগতে আপোনাৰ ভোটাৰ আই কাৰ্ড, আধাৰ কাৰ্ড লগতে আপোনাৰ মাটিৰ তথ্য দিব লাগিব। বন্ধুসকল আপুনি মাটিৰ তথ্য আপোনাৰ জবানবন্দী কপি নহ'লে আপুনি আপোনাৰ মাটিৰ দলিল দিলেই হ'ব। যদি আপোনাৰ হাতত দলিল নাই তেন্তে আপুনি মাটিৰ আপোনাৰ দলিলৰ ৰচিদখন দিলেই হ'ব। তাৰ পাছতে আপুনি লাভ কৰিব 17 ছেপ্টেম্বৰত আপডেট হোৱা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গড়। বন্ধুসকল যদি আপোনাৰ নাম 17 ছেপ্টেম্বৰত আপডেট হোৱা লিষ্টত আছে তেন্তে আপুনি এইখিনি ডকুমেণ্ট আপোনাৰ পঞ্চায়তত গৈ জমা দিলে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 1,50,000 টকাৰ গড়। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।